মৃত্যুক লৈ ইতিমধ্যে বিভিন্ন প্ৰশ্ন উদয় হৈছে প্ৰথমতে প্ৰণৱ দাস তাৰ পাছতে এবাৰ সুমিত কুমাৰ পাল এই দুয়োগৰাকীক লৈ ইতিমধ্যে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে অৱশেষত সুমিত পালক চিনাক্ত কৰিছে প্ৰণৱ দাসে একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে চিনাক্ত কৰিছে চালকজনক আমি জনাই আছো এটা ব্ৰেকিং নিউজ সিআইডিৰ এটা বৃহৎ দলে নগাঁৱত ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে এসআই জুনমনিৰ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি চাঞ্চল্য এই পৰ্যন্ত অব্যাহত আছে জুনমনিৰ লগত লখিমপুৰলৈ যোৱা সকলক মাৰাথন জেৰা চলোৱা হৈছে বুলি জানিব পৰা গৈছে আমি জনাই আছো জুনমনিৰ মৃত্যু আৰু এসআই মনোজ বৰুৱা আছিল লখিমপুৰৰ নকল খুন গোচৰৰ আয়ো ইফালে অপৰাধ শাখাৰ এডিশনাল এসপি ৰূপজ্যোতি কলিতাক পুনৰ জেৰা কৰা হৈছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জনাই আছো সিআইডিৰ উচ্চ পৰ্যায়ৰ বিষয়াই জেৰা চলাইছে আটাইকেইজনকে বৃহস্পতিবাৰে মাজনিশা পৰ্যন্ত জেৰা কৰা হৈছিল ৰূপজ্যোতিক এসআই জুনমনিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত আছে আমি জনাইছো জুনমনিৰ মৃত্যু কেনেকৈ হল হেয়া যেন এক প্ৰকাৰ এতিয়া সাথৰলৈ পৰিৱৰ্তিত হৈছে সিআইডিৰ এটা বৃহৎ দলে নগাঁৱত অভিযান অব্যাহত ৰাখিছে মৰিকলং আৰক্ষী চকীৰ বিষয়া কৰ্মচাৰীক জেৰা চলোৱা হৈছে এই মুহূৰ্তৰ সেই তথ্য লাভ কৰা হৈছে আমি জনাই আছো এটা ব্ৰেকিং নিউজ জুনমনিৰ লগত লখিমপুৰলৈ যোৱা সকলকো মাৰাথন জেৰা চলোৱা হৈছে ইতিমধ্যে এটা বিশেষ দল তালৈ ৰাওনা হৈছে আৰু এসআই মনোজ বৰুৱা আছিল লখিমপুৰৰ নকল খুন গোচৰৰ আয়ো এসআই জুনমনিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত আছে জুনমনিৰ যি মৃত্যু আছিল নিশা সেই 2 বজাত আজি 3 দিন পূৰ্বে যি ঘটনা সংঘটিত হৈছিল জুনমনি ৰাভাৰ মৃত্যু কেনেকৈ হল দৰাচলতে এটা পৰিকল্পিত হত্যা আছিল নে নিজে এনে ধৰণে আত্মহননৰ পথ বাছি ললে জুনমনিয়ে হেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এই সমগ্ৰ বিষয়টো এতিয়া দেখিবলৈ পোৱা গৈছে যি এক ৰহস্য সেই ৰহস্য ভেদ কৰা কিন্তু এক প্ৰকাৰ এতিয়া আৰক্ষী ইতিমধ্যে এই অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী মহল হস্তম হৈ পৰিছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব বুলি আশ্বাস প্ৰদান কৰিছে আৰু এই মুহূৰ্তৰ সেই তথ্য লাভ কৰা হৈছে যি এগৰাকী একমাত্ৰ প্ৰত্যক্ষদৰ্শী আছিল প্ৰণৱ দাস যিজন প্ৰণৱ দাসে সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰিছিল যে সেই যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা তেওঁ নিজ চকুৰে দেখিছে যি ঘটনা সেই নিশাটোত সংঘটিত হৈছিল কেনে ধৰণে জুনমনিৰ বাহনখন ৰাজপথত ৰখাই থোৱা আছিল আৰু ৰাজপথত ৰখাই থোৱা বাহনখনতে কণ্টেইনাৰখনে আহি হঠাতে খুন্দা মাৰিছিল যাৰ ফলত জুনমনি ৰাভাই অকালতে মৃত্যুক আকোৱালি লৈছিল প্ৰথমতে এয়া হৈছে প্ৰণৱ দাসৰ যি প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁ দাবী উত্থাপন কৰিছে এয়া হৈছে প্ৰণৱ দাসৰ ভাষ্য বিপৰীতে অন্য এক প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে যে যি ঘটনা সেই নিশাটোৰ ভিতৰত সংঘটিত হৈছিল বিশেষকৈ যি কণ্টেইনাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিল এগৰাকী জুনমনি ৰাভাৰ বাহনখন সেই সময়ছোৱাৰ যিজন চালক আছিল অৰ্থাৎ সুমিত কুমাৰ পাল ইতিমধ্যে আৰক্ষীৰ জেৰাত সকলো তথ্য ইতিমধ্যে স্বীকাৰ কৰিছে আৰক্ষীৰ সন্মুখত ইতিমধ্যে জখলাবন্ধা আৰক্ষীৰ সন্মুখত ইতিমধ্যে সমৰ্পণ কৰিছে সুমিত পালৰ যি ভাষ্য সমান্তৰালভাৱে প্ৰণৱ দাসৰ যি ভাষ্য সেই দুয়ো ভাষ্যৰ কিন্তু কোনো ধৰণৰ সংগতি নাই সুমিত পালে কোৱা অনুসৰি জুনমনিৰ বাহনখন যি গতিৰে গৈ আছিল অৰ্থাৎ যিখন ট্ৰাক আহি আছিল তেওঁৰ বিপৰীত দিশৰ পৰা সেই ট্ৰাকখন 50 গতিৰ বেগেৰে গৈ আছিল কিন্তু জুনমনিৰ বাহনখনে হঠাতে ৰাইট টাৰ্ণ লয় যাৰ ফলত এই ঘটনা সংঘটিত হয় এতিয়া সমগ্ৰ বিষয়টোত কিন্তু বিভিন্ন প্ৰশ্ন উদয় হৈছে যে এয়া কি আছিল নিখাৰ ভাগৰ সেই অভিকপ্ত নিখাটোৰ যি বৰ্ণনা ইজনৰ পাছত সিজন লোকে যেনে ধৰণে বৰ্ণনা কৰিছে সেই বৰ্ণনাৰ মাজত কিন্তু কোনো ধৰণৰ ভাষ্য সলনি হোৱা দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ মিল নাই এই ভাষ্যসমূহৰ ভিতৰত আৰু নিখাৰ ভাগত প্ৰণৱ দাসক যি সময়ত জেৰা কৰা হৈছিল সেইসমূহ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এসআই জুনমনিৰ যি ৰহস্যজনক মৃত্যু সেই মৃত্যুৰ পাছতে একমাত্ৰ প্ৰত্যক্ষৰূপী হিচাপে দাবী কৰা এজন প্ৰণৱ দাসক নিখাৰ ভাগতে লৈ যোৱা হৈছিল জেৰাৰ বাবে